হৈছে আই ইনকে হেতে হেতে কিয় হৈছে আই শিক তই গম নাপা নেকি যি ঘটনা ঘটছি কি ঘটনা রক্ত বিকাশ হয়েছিল আমার যে পুরোনো মন্দিরটো আছে তাকে বাসা শুনি যায় তাকে বাসা রাতি শুনি যায় তার মুড়াটো চিঙি তেজ পি খায় রক্ত বিকাশে বলে রাতি বাসা তহঁতে ঘৰৰ পৰা বাহিৰত নলবি আৰু হাপাকে ওলবা নেদবি ভাই কিনো কহা তাকেতো আই কালি ৰাতি ৰক্ত বিকাশে এটা মানুহক মাল্লা খাই গম পাইছা ৰাতি হলি নলবি ঘৰৰ পৰা বালেশ্বৰ বাল ঘুমবা নেদলা খাই এই কেৰতি বাইদেলেও ভৰি পুৱাই পুৱাই পাক 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 কৰি থাকে ঘুমবা নেদলাক শান্তি মতে গাটো ধুই ওলাই যাব লাগিল चिकनी कमर पे तेरा मेरा दिल आ गया वाव 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 हो माई आई চাহ দিয়ে ঐ ডাঙনা চলি ঘৰৰ পৰা কিন্তু বাহিৰ নলবি দেই কৈ দিলো বালেশ্বৰ বাল ৱাই পাপা ঠকনা মাৰি দিমে ডাঙনা চলি গধূলি ঘৰৰ পৰা বাহিৰক নলবিয়ে ৰক্ত বিকাশ ঘূৰি আছে গম পাইছা ৰক্ত পিখাস বলে তো ৰক্ত পিখাছে মানুহৰ মন্দিৰটো কাটি তেজ পি খায় গম পালি তা আৰু আমাৰ পুৰণা মন্দিৰটোত সূৰ্য অস্ত যোৱাৰ পিছত নিজে নিজে গেট বন্ধ হৈ যায় আৰু মন্দিৰটো ভুলতেও সূৰ্য অস্ত যোৱাৰ পিছত তাকে নাযাবি গম পাইছা কি কৈছা চলিহাত আছো ৰ ঘৰৰ পৰা বাহিৰত ওলবা নৰা হৈছো ৰক্ত পিঠাৰ যি ওলছি গম পাইছা না নাই পাইছো ৰ বালেশ্বৰ বাল সেইটোত ধৰি অশান্তি হৈছে আই ওলবা নৰা হৈছো আজি বাছা পুৰণা মন্দিৰত বুঢ়া জ্যেষ্ঠে ৰক্ত বিকাশৰ মিটিং দিছি তো আই শুনছো ৰ তাকো যাবা লাগছিলে যাম বল নহ'লে বালেশ্বৰ বালে ৰক্ত বিকাশে কিন্তু জ্বালা কালা কৰি মাৰছি দেই টিংকু কুছ তো গড়বড় হে বলচোন মিটিঙকে যাও শুনা ৰাইজ এই ৰক্ত বিকাশে আহি আমাৰ পুৰণা মন্দিৰত বাস কৰছি আৰু এই ৰক্ত বিকাশক সন্তুষ্ট কৰবাক লাগি আমি সদায় ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছত পূজা অৰ্চনা কৰবা লাগব আৰু গধূলি সূৰ্য অস্ত যোৱাৰ আগে আগে পূজা অৰ্চনা কৰবা লাগব আৰু কোনোৱে যাতে সূৰ্য অস্ত যোৱাৰ পিছত মন্দিৰৰ ভিতৰত প্ৰৱেশ নকৰে আৰু যদি কোনোবাই মন্দিৰত প্ৰৱেশ কৰে তাৰ মৃত্যু কিন্তু নিশ্চিত দেই ৰা জ্যেষ্ঠে তুমি ৰক্ত বিকাশক দেখছ নাকি ঐ নালায়ক যোৱাকালি ৰাতি কি হৈছে গম পোৱা নাই কালি দেখা নাই বলভদ্ৰক ৰক্ত বিকাশে মাৰি পেলালা জ্যেষ্ঠে এলা অন্ধবিশ্বাস এগিলা ৰক্ত বিকাশ চিকাশ একো নাই